এয়া মাছৰ কণী মই ইয়াতে বেচন আৰু হালধি লগাই মেৰিনেট কৰি ৰাখিছোঁ আৰু এইখিনি মই গ্ৰেভি বনাবৰ কাৰণে ইয়াত এটা ডাঙৰ সাইজৰ বিলাহী লৈ লৈছোঁ, দুটা পিয়াজ লৈছোঁ আৰু তিনিটা চাৰিটামান কাজু লৈছোঁ আৰু মগজদানা লৈছোঁ আৰু এইটো নহৰু আদা আৰু জলকীয়া চাৰিটামান লৈছোঁ। এইখিনি পেষ্ট বনাই ল'ম, এইখিনি কাটি ল'ম, এতিয়া ৰেডি কৰি ল'ম।